এক নং মিলনপুৰৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি প্ৰথম দিন আমাৰ 6 তাৰিখ দিনা আমি বেলেগ গাঁৱৰ পৰা যিহেতু এইখন আমাৰ মাংগলিক পৌৰা উৎসৱটি অনুষ্ঠিত কৰিবৰ কাৰণে আমি দৰকাৰ সেইটো প্ৰয়োজনত আমি জামজিং গাঁৱক আমি ইয়াত ডেকা গাভৰুসকলক আদৰি আনিছোঁ। জুলাই বাগৰে আপোনালোকে নিশ্চয় দেখিছে আৰু ৰাতিপুৱাৰ পৰা আমি যিটো কাৰ্যসূচী আগবঢ়াই লৈ গৈছোঁ সেইখিনি কাৰ্যসূচী হ'ল আমি প্ৰথমে চাফাই অভিযান কৰিলোঁ। তাৰ পাছত মূল যিটো আমাৰ মাংগলিক উৎসৱ সেইটো প্ৰৱেশ দুৱাৰ যিহেতুকে আমি শুভাৰম্ভ কৰিবৰ কাৰণে আমন্ত্ৰিত অতিথিসকলক লৈ মেলি আমি দুৱাৰ মুকলি কৰিলোঁ। লগত বৃক্ষৰোপণ আমি অনুষ্ঠিত কৰি আৰু পৰৱৰ্তী কাৰ্যসূচী যিহেতু আজি আছে সেই পৰৱৰ্তী কাৰ্যসূচী হ'ল আমি যিহেতু আমাৰ মাংগলিক পৌৰা উৎসৱটি যাক আমি দণ্ডাই বুলি মিচিং ভাষাত কওঁ তেখেতক আমি আদৰিম। তাৰ পাছত আমি কালিৰ প্ৰগ্ৰামসমূহত কালিৰ যিটো কাৰ্যসূচী আছে এই পৰৱৰ্তী কাৰ্যসূচী আমি নিশ্চয় আপোনালোকক बेराम आजार जानाय सुबुंफोरनि थाखाय ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां खाबुफोर लाबोदों। बे ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टाराव गोबां बेराम जानाय सोखानो हाग्रा मोजां रोंगौथि गोनां डक्टरफोर दं। क'क्राझार सहरनि खारगामि निउ फ्लाइअभारनि साखाथियाव थानाय ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां फेसिलिटिज एबा खाबुफोर फोसावदों। ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारनि फेसिलिटिफोरानो जाबाय ऑब्स्टेट्रिक्स एन्ड गायनेकोलॉजी, जेनेरेल सार्जारि, अर्थोपेडिक सार्जारि, लेबोरेटरी, अल्ट्रासोनोग्राफी, कैजुअलिटी, पेडियाट्रिक्स, पैथोलॉजी, फार्मेसी, लापारोस्कोपी सार्जारि, NICU, एक्स-रे आरो ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा 24 घन्टा जेब्लाबो खुलायै थागोन। लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। निखावरि सुबुंफोरनो ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा रेहाय होनाय जागोन आरो बेराम आजारफोरखौ बे ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टाराव मोजाङैनो देहाखौ फाहामथाय लाफैनो हागोन। खम बेसेनाव जायखिजाया समावनो अपारेशन खालामनो हानाय जागोन। आबुङै खौरां लाहरनो थाखाय 9395024949 जानबुं नाम्बाराव खौरां लाहरनो हागोन आरो इमेल ishwarpoli30june@gmail.com आव যোগাযোগ খালামनो हागोन। নমস্কাৰ, মই ঈশ্বৰ পলিক্লিনিক ৰিচাৰ্চ চেণ্টাৰৰ চুপাৰিনটেণ্ডেণ্ট ডক্টৰ CK ডিমাৰীয়ে কৈছোঁ। আমাৰ এই ঈশ্বৰ পলিক্লিনিক ৰিচাৰ্চ চেণ্টাৰটো কোকৰাঝাৰৰ খাৰগাঁও ফ্লাইঅভাৰৰ তলতে এইটো নতুনকৈ আৱাজ স্থাপিত হৈছে এটা নাৰ্ছিং হোম। ইয়াতে আমাৰ এই নাৰ্ছিং হোমত বিভিন্ন বিভাগৰ চিকিৎসা কৰা হয়, যেনেকৈ অৰ্থোপেডিক্সৰ আৰু গাইনকলজি আৰু তাৰপিছতে জেনেৰেল চাৰ্জাৰী আৰু আমাৰ ইয়াতে জেনেৰেল চাৰ্জাৰী হোৱাৰ লগতে লেপাৰস্কোপিক অপাৰেশ্যনো হয়। আমাৰ ইয়াতে সুবিধা আছে, যেনেকৈ আমাৰ লেবৰেটৰী আছে, এক্স-ৰে, ছ'ন'গ্ৰাফি এইবিলাক সম্পূৰ্ণ আমি ৰাইজক ছাৰ্ভিচ দিবৰ কাৰণে যুগুতাইছোঁ। ৰাইজ আমাৰ ইয়াতে OPD যিটো মানে বহিৰ্বিভাগৰ ৰোগী চোৱা হয় সেইটো আমাৰ চোৱা হয়। তাৰোপৰি দিনে ৰাতিয়ে আমাৰ ইয়াতে অপাৰেশ্যন কৰা হয়। গোটেইখিনি সুবিধা আপোনালোকে পাব। ইয়াৰ উপৰিও যিসকল লোক আৰ্থিকভাৱে তেওঁলোকৰ দুৰ্বল তেওঁলোকক আমি ৰেহাই ৰেটত আমি চিকিৎসা কৰিবৰ কাৰণে যত্ন কৰিম।